নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, সপোন দেখাটো এটা স্বাভাৱিক কথা। আমি প্ৰত্যেক ব্যক্তিয়ে ৰাতি সপোন দেখোঁ। কিছুমান সপোন আমাৰ বাবে শুভ, আনহাতে কিছুমান সপোন আমাৰ বাবে অশুভ। স্বপ্নশাস্ত্ৰ অনুসৰি আমি দেখা প্ৰত্যেকটো সপোনৰ বিভিন্ন অৰ্থ আছে আৰু আমি স্বীকাৰ কৰিলেও বা নকৰিলেও এটা কথা সত্য যে আমাৰ সপোনৰ লগত আমাৰ ভৱিষ্যত জীৱনৰ কিবা নহয় কিবা এটা সম্পৰ্ক আছেই। আজি মই ভিডিঅ'টোত সপোনত ডিম দেখিলে বা ডিম খোৱা দেখিলে কি ফল লাভ হয় আৰু এই সপোন শুভ নে অশুভ তাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ মোৰ এটা অনুৰোধ, যদিহে আপুনি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে এনেধৰণৰ ভিডিঅ'বোৰ মই আপোনাৰ বাবে লৈ আহিব পাৰোঁ। সপোনত ডিম দেখাটো অতিকে শুভ সপোন। এই সপোনে আপোনালৈ সৌভাগ্য কঢ়িয়াই আনে। এই সপোনৰ অৰ্থ হ'ল যে যদি আপুনি বিবাহিত তেন্তে আপোনাৰ সন্তান লাভ হ'ব। যদি আপুনি অবিবাহিত তেন্তে আপোনাৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধিৰ আগমন হ'ব, আপোনাৰ ধন লাভ হ'ব, আপোনাৰ জীৱনৰ কোনো নতুন অধ্যায়ৰ সূচনা হ'ব, আপোনাৰ কামত আপুনি সফল হ'ব, আপোনাৰ জীৱনলৈ কোনো সুখবৰ আহিব পাৰে। যদি সপোনত ডাঙৰ ডিম দেখে তেন্তে আপোনাৰ জীৱনলৈ আপুনি নভবাকৈ অকস্মাত কোনো সুখবৰ আহিব পাৰে, আপোনাৰ ধন লাভ হ'ব পাৰে। যদি সপোনত আপুনি বইল ডিম দেখে তাৰো ফল অতিকে শুভ। এনে সপোন দেখিলে আপোনাৰ মনোকামনা পূৰণ হ'ব, আপোনাৰ ধন লাভ হ'ব, আপোনাৰ সমস্যাবোৰ দূৰ হ'ব, আপোনাৰ ঘৰ পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব। সপোনত যদি আপুনি ভগা ডিম দেখে বা ডিমৰ বাকলি দেখে, ইও কোনো অশুভ সপোন নহয়। যদি আপুনি সপোনত ডিমৰ বাকলি দেখে তেন্তে ইও এটা শুভ সপোন। এই সপোনৰ অৰ্থ হ'ল যে আপোনাৰ জীৱনলৈ সফলতা আহিব, আপোনাৰ উন্নতি হ'ব, আপোনাৰ ধন লাভ হ'ব। যদি সপোনত আপুনি ডিম খোৱা দেখে তেন্তে ইও এটা শুভ সপোন। এই সপোনৰ অৰ্থ হ'ল যে আপুনি যদি বিবাহিত তেন্তে আপোনাৰ সন্তান লাভৰ মনোকামনা পূৰণ হ'ব। যদি আপুনি অবিবাহিত তেন্তে আপোনাৰ ধন লাভ হ'ব, কাৰ্যক্ষেত্ৰত আপোনাৰ উন্নতি হ'ব, আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব, আপোনাৰ কোনো বাধাগ্ৰস্ত কাম সোনকালে সম্পন্ন হ'ব। বন্ধুসকল, এয়া আছিল সপোনত ডিম দেখাৰ ফলাফল। যদি আপুনি কিবা সপোনৰ অৰ্থ জানিব বিচাৰে তেন্তে আপুনি মোক কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব। মই আপোনাক উত্তৰ দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভালেই লাগিছে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।